So guys, এতিয়া বৰ্তমান পাই গলোহি আমি অইল মাৰ্কেট আৰু এয়া অইলৰ ৰাস্তাটোৱে গৈ আছো অলপ আগতে আপোনাৰ Hello guys, welcome back to my YouTube channel. To guys, আজি মই অন্যটা মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ আজি প্ৰাঞ্জল সোণালী আকৌ আহিলো আজি যেহেতু আছো মই দুলিয়াজান অইল কলনীত আৰু যেহেতু দুলিয়াজানত আজি আমন্ত্ৰিত কৰি অনা কণ্ঠশিল্পী জুবিন দা উপস্থিত হ'বহি সেইবাবে মানে আজি ব্লগটো মিনি ব্লগ লৈ আপোনালোকৰ মাজলৈ হঠাৎ আহিলো আৰু আজি মিনি ব্লগটোত আজি আপোনালোকক জুবিন দাৰ কিছু বিহু প্ৰগ্ৰাম আপোনালোকক দেখাম আৰু এয়া চোক আজি দুলিয়াজান বিহুতলিত আছো আৰু ফাইনালি পালুহি বাৰু এয়া চোকচোন কি ধুনিয়া লাগিছে গেটখন আৰু খুবেই মানুহ হৈছে আজি ইমান কম সময়তে মানুহ ইমান হৈছে আৰু অলপ সময় পিছত আৰু মানুহ হ'ব চাগে প্ৰায় এতিয়া 10টা 11টা মানতে ইমান মানুহ ভিৰ লাগিছে চোকচোন কিমান মানুহ হৈছে বাপৰে মই দেখি আচৰিত হৈ গৈছিলো আজি প্ৰায় 10টা বজাতে ইমান মানুহ 2টা 3টা বজাত কিমান মানুহ হ'ব পাৰে আৰু নিশ্চয় এয়া জুবিন দাৰ অনুষ্ঠানটি আপোনালোকক অলপ দেখালো